ইমান ৰাতিপুৱাই ডেফিনেটলি কোনো লাইভ নাচায় বা মোবাইল চাই নাথাকে সকলো চাগে কামত ব্যস্ত কিন্তু তথাপিও এক বিশেষ কাৰণত লাইভ আহিছোঁ কাৰোবাক দেখিছোঁ কোনোবা আহিছে ওকে থ্যাংক ইউ লেটস স্টাৰ্ট সুপ্ৰভাত গুড মৰ্নিং সকলোৰে আজিৰ দিনটো খুব সুন্দৰ হওক আজি এক বিশেষ কাৰণত লাইভ আহিছোঁ সাংঘাতিক দাঁতৰ বিষ ভাবিছিলোঁ ভিডিঅ' কৰি পেলাই খবৰটো দিম দাঁতৰ বিষৰ নহয় যিটো খবৰৰ কাৰণে লাইভ কৰিছোঁ কিন্তু আবেগিক হৈ পেলাই মই ভাবিলোঁ নহয় লাইভ কৰোঁ পোনপটীয়াকৈ মোৰ অনুৰাগী মোৰ দৰ্শকৰ লগত কথা পাতোঁ কালি ৰাতিৰ পৰা মনটো খুব ভাল লাগি আছে কিয়নো প্ৰতিজন অভিনেতা অভিনেত্ৰী শিল্পীয়ে ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰাৰ সপোন দেখে বা নিজৰ কামখিনি ৰাষ্ট্ৰীয় পৰ্যায়ত সকলোৱে দেখক বা তেনেকুৱা এটা প্লেটফৰ্মত শ্ব'কেছ হওক সেইটো সকলোৰে আশা শেহতীয়াকৈ মই আৰু অভিনেতা ৰবি শৰ্মাই অভিনয় কৰা এখন শ্বৰ্ট ফিল্ম আপোনালোক সকলোৱে গম পাইছে কিয়নো মই তাৰে পোষ্টাৰ দিছিলোঁ মোৰ ছ'চিয়েল মিডিয়া হটষ্টাৰ ডিজনি হটষ্টাৰত ষ্ট্ৰীমিং হৈ আছে কালিৰে পৰা আৰু শ্বৰ্ট ফিল্মখনৰ ভাষা হিন্দী আৰু ইংৰাজী নিজকে এটা ৰাষ্ট্ৰীয় প্লেটফৰ্মত দেখা পাই ইমান বেছি আৱেগিক হৈ পৰিলোঁ ভাবিলোঁ আপোনালোককো এবাৰ কম যদি সময় মিলে ডিজনি হটষ্টাৰত এই চুটি ছবিখন চাবলৈ নাপাহৰিব আৰু চাই পেলাই কেনে পালে সেইটো ডেফিনেটলি আমাক জনাবলৈ নাপাহৰিব আপোনালোকৰ ফিডবেক পালে আমি আৰু আগুৱাই যাবলৈ পাৰিম আৰু মানে আপোনালোকে চালে এনেকৈ এতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰাটো বা ৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ প্ৰতিভা প্ৰকাশ কৰাটো একেবাৰে সহজ হৈ পৰিছে কিয়নো আমি পৃথিৱীৰ যিকোনো ঠাইতে থাকি পেলাই ভাল কাম কৰিলে সেই ভাল কাম আমি এটা নেশ্যনেল প্লেটফৰ্ম OTT-সমূহ আহি গ'ল যিহেতু ডিজিটেল প্লেটফৰ্মৰ জৰিয়তে আমি উপস্থাপন কৰিব পাৰোঁ সেইটো আমি সকলোৱে জানো গতিকে দৰ্শকৰ অকণমান সঁহাৰি পালে আমি আমাৰ নিচিনা স্থানীয় শিল্পীসকলে ইয়াৰ পৰাই অসমৰ পৰাই আমি ৰাষ্ট্ৰীয় পৰ্যায়ত কাম কৰি দেখুৱাব পাৰিম সেয়ে এটা অনুৰোধ জনালোঁ কেৱল এইখন বুলিয়েই নহয় এটা সুন্দৰ আৰম্ভণি হওক তাৰে কামনা কৰিছোঁ আপোনালোকৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু জনাবলৈ পাই অতি সুখী হৈছোঁ যে যিটো টীম এণ্টায়াৰ টীমটোৱে অসমীয়া ইয়াৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে এখন ছবি আহিছিলে মাজতে অস্তিত্ব নামৰ সেই ছবিখনৰ পৰিচালক এইখন চৰি যিখন শ্বৰ্ট ফিল্মৰ কথা মই কৈ আছোঁ চৰিখনৰ চিত্ৰনাট্য আৰু পৰিচালনা কৰিছে মিৰ্জা আৰিফ হাজৰিকাই এইখন চুটি ছবিৰ কাহিনী আৰু সংলাপ লিখিছে জ্যোৎস্না নেওগ আৰু ইয়াৰ কেমেৰা কাম খুবেই বেছি ভাল হৈছে চন্দ্ৰ কুমাৰ দাস ডাইৰেক্টৰ অফ ফটোগ্ৰাফী চন্দ্ৰ কুমাৰ দাসে কৰিছে আৰু লগতে এই চুটি ছবিখনৰ সম্পাদনা এডিটিং কৰিছে ঝুলন কৃষ্ণ মহন্ত এটা অতি পৰিচিত নাম খুব সুন্দৰ কাম কৰি আছে আৰু লগতে সংগীত মিউজিক কৰিছে বেকগ্ৰাউণ্ড মিউজিক কৰিছে অহিৰ ভৈৰৱ সংগীত পৰিচালক অহিৰ ভৈৰৱে আৰু কালাৰ কৰিছে DI কৰিছে ধনজিত দাস আৰু ইয়াৰে এছিষ্টেণ্ট ডিৰেক্টৰ চিফ এডি হৈছে ৰোহিত চৌধুৰী ৰোহিতে অভিনয়ো কৰিছে চুটি ছবিখনত আৰু লগতে এজন শিশু শিল্পীয়ে অভিনয় কৰিছে স্পন্দন বৰঠাকুৰ গতিকে মাজে বিষটো ধৰে মুঠতে আপোনালোকে ছবিখন চাই জনাব কেনে পালে একদম এটা গতানুগতিক এটা আমাৰ লগত ঘটি থকা এটা সৰু ছাবজেক্ট লৈ পেলাই কৰা হৈছে চৰি বুলি কওঁতেই হয়তো আপোনালোকে গম পাইছে যে এটা চৰি শব্দই আচলতে মানে সকলো ঠিক কৰি দিব পাৰে কিন্তু সেই চৰিটো ক'বলৈকে যেন আমি কেতিয়াবা অপাৰগ আমি আগবাঢ়ি প্ৰথমে চৰি ক'ব নোখোজা বহুতো সম্পৰ্ক ভাঙি যায় আঁতৰ হৈ যায় বহুতো সম্পৰ্ক গতিকে এইখন ছবিতনো এই চুটি ছবিখনতনো চৰিৰ ভূমিকা কি সেইটো জানিবলৈ আপোনালোকে চুটি ছবিখন চাব লাগিব বৰ সুন্দৰ টুইষ্ট এটা আছে আশা কৰিলোঁ আপোনালোক সকলোৱে চাই পেলাই জনাব যে কেনেকুৱা পায় থিয়েটাৰ কেতিয়া আহিব কোনোবাই সুধিছে থিয়েটাৰলৈ কেতিয়া আহিম
মনোজ দাস থিয়েটাৰ চিনেমা চাই বহুত ভাল পাওঁ থিয়েটাৰ আচলতে মই এতিয়া যে এই ডিজিটেল প্লেটফৰ্মবিলাকৰ কাম আৰম্ভ হৈছে য'ত মই আকৌ কৈছোঁ ৰাষ্ট্ৰীয় পৰ্যায়তো নিজৰ কাম পঠিয়াব পাৰি থিয়েটাৰলৈ গুচি গ'লে 9 মাহ আবদ্ধ হৈ যোৱা যায় 9 মাহ আবদ্ধ হৈ গ'লে বহুত কাম কেমেৰাৰ কাম বহুত কৰিব নোৱাৰোঁ তাৰমানে গতিকে অকণমান 2 বছৰমান 2-3 বছৰমান মই ভাবোঁ যিহেতু এতিয়া ডিজিটেল প্লেটফৰ্মবিলাকে খুব ভাল কৰি আছে এতিয়া ৰিজনেল কামো লৈ আছে গতিকে মই ভাবোঁ এইখন আৰম্ভণিহে স্ট্ৰাগলাৰ হিচাপে নতুনকৈ ফিৰ এছপায়াৰিং এক্টৰ হিচাপে নিজকে আত্মপ্ৰকাশ কৰা যেন লাগিছে এই শ্বৰ্ট ফিল্মখনত গতিকে চাওঁচোন যদি এনেকুৱা আৰু কিবা কাম আহে থিয়েটাৰ গুচি গ'লে আকৌ 9 মাহ কৰিব নোৱাৰিম আকৌ এটা গেপ হৈ যাব আকৌ আৰম্ভ কৰিব লাগিব সেয়া অকণমান 3 বছৰমান মই চাই লওঁ কেমেৰাৰ কাম কৰি চাওঁ তাৰপিছতহে ভাবিম থিয়েটাৰৰ কথা বাকি সকলোৱে পঠিয়াই আছে হাই গুড মৰ্নিং হাই কালি লগ পাইছিলোঁ হেল্ল' চিছ ইচ্ছিতা অ'কে হাই সকলো ভালে থাকক লাভ ইউ বা আমচি শায়নিকা লাভ ইউ বা মই মৰিগাঁৱৰ পৰা চাই আছোঁ বহুত ভাল পাওঁ আপোনাক থেংক ইউ শায়নিকা নগাঁৱৰ পৰা কোকৰাঝাৰৰ পৰা সকলোৱে মৰম পঠিয়াইছে সকলোলৈ ধন্যবাদ থাকিলে পুনৰবাৰ আপোনালোকক মোৰ আজি লাইভ অহাৰ কাৰণটো কৈ দিওঁ সৰি নামৰ এখন চুটি ছবি ডিজনি হটষ্টাৰত কালি সন্ধিয়াৰ পৰা কালিৰ নিশাৰ পৰা ষ্ট্ৰীমিং হৈ আছে য'ত মই অভিনয় কৰিছোঁ আপোনালোকৰ মৰমৰ ৰবি শৰ্মা আছে আৰু ৰোহিত চৌধুৰী আৰু স্পন্দন আছে গতিকে এই চুটি ছবিখন চাই আপোনালোকে কেনে পালে মতামত জনাব নাপাহৰিব ধন্যবাদ লগ পাই থাকিম দাঁতৰ বিষ আৰু এটা ইভেণ্ট আছে ইভেণ্টলৈ গৈ পেলাই তাৰপিছত RCT কৰাবলৈ যাম ৰুট কেনেল ট্ৰিটমেণ্ট বাৰু ভালে থাকক সকলোৱে ভালে থাকক লগ পাই থাকিম এনেকৈ ধন্যবাদ